हेलो আজি মাংসৰ নতুন এটা ৰেচিপি লৈ আহিছো মাংসৰ চাটনি তাৰ কাৰণে মই লৈছো এয়া হাড় নথকা চিকেন অলপ এতিয়া মই এখিনি মেৰিনেট কৰিম তাৰ কাৰণে প্ৰথমতে মই এয়া নিমখ দিম সোৱাদ অনুসৰি মেৰিনেট কৰিবলৈ তাৰ পিছত এয়া আদা নহৰুৰ পেষ্ট দিম এতিয়া মই ইয়াত এয়া অলপ জলকীয়া গুৰি দিম ৰংটো ভাল আহিব তেতিয়া তাৰপিছত এয়া জিৰা গুৰি এয়া ধনিয়া গুৰি এয়া অলপ গৰম মছলা দিম তাৰপিছত এয়া অলপ চিকেন মছলা আৰু মই ইয়াৰ লগত দিম অলপ কেঁচা মিঠাতেল আৰু এটা বস্তু দিম হেতু হল বাৰবিকিউ সস এতিয়া মই এই গোটেই বস্তুখিনি একেলগে মিক্স কৰি লম আৰু মিক্স কৰি এখিনি মই 15-20 মিনিট সময় থৈ দিম তেতিয়া মছলাটো ভালদৰে ঘুমাই যাব এয়া মিক্স কৰা হৈ গৈছে এতিয়া মই এখিনি অলপ দেৰি 15-20 মিনিট সময় ৰাখি দিম এয়া মেৰিনেট কৰি থোৱা 15 মিনিট মান হৈ গৈছে মাংসখিনি এতিয়া মই এই মাংসখিনি হলা ডালত ভৰাই লম ভৰাই লৈ পেলাই জুইত পুৰিম এতিয়া হলাত ভৰাই লোৱা মাংসখিনি মই জুই জ্বলাই পুৰি লৈছো এনেদৰে এয়া পুৰি লোৱা মাংসখিনি মই বাটিটোতে সৰু কৰি লৈছো এতিয়া মই ইয়াত চাটনিটো ৰেডি কৰিবলৈ অলপ কুটি থোৱা ধনিয়া দিছো আৰু অলপ সৰুকে কুটা পিয়াজ দিছো অলপ কলা নিমখ সোৱাদৰ কাৰণে আৰু এতিয়া মই ইয়াত অকমান নেমু চেপি দিম এতিয়া এইখিনি মই মিক্স কৰি দিম আৰু মিহিকে কুটি লোৱা এটা জলকীয়াও মই দি দিছো ইয়াত অকমান জ্বলা লাগিলে ভাল লাগিব খাই এতিয়া ভালকে এইখিনি মিক্স কৰি দিও এতিয়া মাংসৰ চাটনি ৰেডি হৈ গৈছে এতিয়া আপোনালোকে এইখিনি ভাত বা ৰুটিৰ লগত খাব পাৰিব যদি খোৱা নাই কেতিয়াবা খাই চাব বহুত টেষ্ট লাগে খাই ধন্যবাদ